মোৰ লগতে আপোনাৰ সকলোৰে মনৰ বাঞ্ছা পূৰণ হয় জুবিন গাৰ্গ মৰ্মিতা মিত্ৰ দেৱা গীত নৃত্য কৰিছে সুন্দৰকৈ আৰু কেনে মানুহ হৈ আছে কেনেকৈ কণ্ট্ৰল কৰি আছে ইমান মজা লাগিছে একদম ইমান লাখ লাখ মানুহৰ মাজত ঘূৰি আছোঁ এতিয়া নমস্কাৰ সমূহ সম্বেশী এনেকৈ ইউটিউব চেনেলৰ সকলো ফ্ৰেণ্ডছ আজি হৈছে মাঘৰ 1 তাৰিখ আৰু আজি মানে সকলোতে মন্দিৰত যাওঁ মানে প্ৰচেছটো চলি থাকে চ' আজি ময়ো যাম মানে ফ্ৰেণ্ডছ আৰু আপোনালোকক দেখাম ক'ত যাম কি কথা আছে সকলোকে দেখাম আপোনালোকে একদম শেষলৈ চাওক লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰক আৰু আপোনালোকক আৰু এগেইন ক'লোঁ হেপী ভোগালী বিহু চ' আৰু এতিয়া মন্দিৰত যাওঁ সেই মন্দিৰটোত এটা বিশেষ মন্দিৰ আৰু সেই মন্দিৰটোত যোৱা বছৰো গৈছিলোঁ আৰু এইবাৰ যাম আৰু সেই মন্দিৰটো এইবাৰ 300 বছৰ মানে আপোনাৰ কমপ্লিট সেই মন্দিৰটোত যাই আছোঁ চ' আপোনালোকক দেখাম আৰু মোৰ লগত কোন যাব সকলোৱে দেখিব আপোনালোকে চ' শেষলৈ চাওক লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰক বলক এই ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ ফ্ৰেণ্ডছ ধুনীয়াকৈ ড্ৰেছেছ কৰিলোঁ আৰু এই ড্ৰেছ আৰু কৰিলোঁ আৰু পিৰন পিন্ধি লওঁ আৰু মন্দিৰত যোৱাৰ কথা ন ফ্ৰেণ্ডছ ত' বলক আৰু ইফালে মানে মোৰ লগত আহিছে মোৰ জেঠাৰ ল'ৰা আজি মানে আহিছে বহুত মানে মন্দিৰত এটিকাও কিন্তু হঠাৎ মানে প্লেন হ'ল আমাৰ কোনটো ভোগেশ্বৰী মন্দিৰ ভোগেশ্বৰী মন্দিৰত যাই আছে আমি দুটা নহয় তিনিখন বাইক আহিছোঁ ত' পাছত আছে আমাৰ খুৰা ল'ৰা শুনা আহি আছে আৰু আগত আমাৰ গাঁৱৰ ল'ৰা দুজন আহিছে পৰা পাছত চবেই আহিছে আৰু দেখা পাব সকলোকে যাই আছোঁ একদম থাকিম লগাই আছোঁ অ'কে ফ্ৰেণ্ডছ আপোনালোকক কৈছিলোঁ এতিয়া ভোগেশ্বৰী মন্দিৰ এতিয়া দেখিছে পৰাগ পাৰ্থ হৈছে এয়া দেখিছে দুয়ো ভাতৃ চ' এই নতুন বাইক কিনছে পাৰ্টি বৰ্তমান পোৱা নাই পাম না কিবা ডাঙৰ পাম বাৰু আৰু ভাল লাগিছে চাওক একদম একদম মজাকৈ যাই আছোঁ এতিয়া আমি মানে 3খন বাইক আৰু টাউন পাছত আহি আছে আমাৰ খুৰা লগত আহোনে চ' আমি একদম চিৰজনে চিৰজনে যাই আছোঁ ভোগেশ্বৰ মন্দিৰ ত' কেনে লাগিব সৰু মজা না বঢ়িয়া এতিয়া যাব লাগে চ' ফ্ৰেণ্ডছ মানে একদম আহি গ'লে একদম ভোগেশ্বৰ মন্দিৰ আগত আছে আৰু ইয়াত দেখিছে যাম চাওক আপোনালোকে কিমান যাম আছে আৰু ইয়ে চাওক 300 বছৰ উপলক্ষে ইয়াত ভোগেশ্বৰ মন্দিৰ এইবাৰ আহিছোঁ আৰু মানুহ আৰু পাৰ্কিং মানে 20 টকা হয় ফ্ৰেণ্ডছ আৰু ইয়াত মানে পাৰ্কিং কৰিলোঁ আৰু আমাৰ পুলৱাজা দি দিলে আৰু এই দাদাজনে আছে আৰু ধুনীয়া আৰু ন মানুহ আৰু মানুহ আৰু কিমানে চলিব আপোনালোকৰ অনুষ্ঠান 6 দিন চলিব চ' আপোনালোকে আহিব একদম জুবিন গাৰ্গ আছে সকলোৰে হাৰ্থ মৰমৰ জুবিন দা আছে 2 নম্বৰ দিনা মৰ্মিতা মিত্ৰ চ' আহিব আপোনালোকে আৰু ইয়াত পাৰ্কিং কৰিব সৰু আছে আমাৰ হয় ডাঙৰ ভাই আমি ডাঙৰ সৰু বুলি মাতো সদায় চ' পৰাগ পাৰ্থ মানে আচ্ছা আহিছে এতিয়া মন্দিৰত যাম আমি ধুনীয়াকৈ চাকি তাকি জ্বলাম বঢ়িয়াকৈ আৰু ইয়াত মানে যিটো ফেমাছ যি আপোনাৰ ৰুমাল আৰু গামোচা বান্ধা এই পৰ্বটো মানে বহুত পুৰণা আৰু আপোনাৰ এই মানে এইটো মানে বান্ধে আপুনি তেতিয়াহ'লে আপোনাৰ মনৰ বাঞ্ছা পূৰণ হয় মানে যদি আপুনি মানে ভাল পাই আছে কাৰোবাক তেতিয়াহ'লে আপোনাৰ যদি বান্ধে তেতিয়া মিলি যাব যদি আপুনি চাকৰিৰ কথা ভাবি আছে তেতিয়াহ'লে আপোনাৰ মানে ফুলি যাব আৰু সেয়ে আৰু কথা আপোনাক জনালোঁ আৰু এতিয়া যাব লাগে চাওক আৰু লাইনটো দেখা দিছে লাইন আৰু ইমান মানুহ হৈছে চাওক আপোনালোকে আৰু ভয়ংকৰ লেভেলত ৰ'দ দিছে গৰম দিছে তাৰ কাৰণে মোৰ অলপ অসুস্থ হৈ আছে তথাপিও আহিলোঁ আৰু ভগৱানৰ মতে আহিব লাগিব যিমান অসম কিয় ভগৱানৰ আহিব লাগিব আৰু বাকী ইয়াতে ফ্ৰেণ্ড বোকাবিকি আৰম্ভ নকৰোঁ যাব লাগে অৱশেষত আমাৰ খুৰা ল'ৰা নৱজিত ভাই আহিল আৰু আমাৰ দাদাজন আহিল নপদা তাকে এতিয়া আমি টোটেলত 6জন যাই তাতে ধুনীয়াকৈ সেৱা কৰি আছোঁ মজাকৈ ব'লা ত' এনেতো আপোনাৰ এইবাৰ 300 বছৰ হ'ল তো 299 মানে গুচি গ'ল যিমান মানুহ হৈছিল এইবাৰ মানে 300 বছৰ যিহেতু এইবাৰ তো বহুত বেছি মানুহ হৈছে আপোনাৰ আৰু লাখ লাখ মানুহ হৈছে আৰু দেখাই আছোঁ এই আগৰ পিনে দেখাই আছোঁ আৰু পাছৰ পিনে দেখাই আছোঁ আপোনালোকৰ মানুহে আৰু এতিয়া মন্দিৰটোৰ পিনে যাম ৰুমাল গামোচা বা কিবা এটা বান্ধিম আৰু আপোনাৰ চাকি জ্বলাব লাগিব আৰু আপোনালোকে চাই থাকিব মজাকৈ ফ্ৰেণ্ডছ সৌভাগ্য বুলি ক'ব লাগিব কাৰণ চাওক ফ্ৰেণ্ডছ 100 বছৰ 200 বছৰ আমিতো নাপালোৱে 300 বছৰত আমি মানে জয়ন্তী উদযাপনত মানে আমি মানে আগভাগ ল'বলৈ পাইছোঁ আৰু এনেকৈ পাছত পাম নে নাপাম নাজানো কিন্তু 300 বছৰ যিহেতু আমি পাইছোঁ সেইখিনি আমাৰ কাৰণে সৌভাগ্য ফ্ৰেণ্ডছ চ' দেখিছে একদম আৰু সকলোৱে আহিছে একদম আজি যোনে আহিছে সকলোৱে ভাগ্যৱান আৰু আপোনালোকৰ ভাগ্যৱান যদি ভিডিঅ'টো চাই আছে এতিয়ালৈ বলক তেতিয়া চাই থাকক ফ্ৰেণ্ডছ মানে একদম মেইন জেগাত আহিছোঁ আৰু আমাৰ গামোচা লৈছিলোঁ গামোচা আৰু ইয়াত চাকি আৰু ধূপ এনেকৈ লৈছোঁ এই দাদাজনৰ তাত লৈছোঁ চ' ইয়াত মানে কেইদিন চলিব 6 দিনমান চলিব আৰু চ' ইয়াৰ পৰা ধুনীয়াকৈ মন্দিৰৰ পিনে যাই আছোঁ তাত ধুনীয়াকৈ মানে বান্ধি যাম গামোচা হওক চাকি জ্বলাই ল'ম আৰু সকলো আহিছে আৰু এইফালে চাকি তাকি ধুনীয়াকৈ জ্বলালোঁ আৰু ভাল লাগিলে আৰু চব মানুহে আহিছে আৰু প্ৰত্যেক ছাবস্ক্ৰাইবাৰ ভিউৱাৰ্ছৰ মানে মনৰ বাঞ্ছা পূৰণৰ ক্ষেত্ৰত কামনা কৰিলোঁ ভোগেশ্বৰৰ ওচৰত আৰু দাদা এজন আছে ফমনাৰ পৰা আহিছে দাদা চাকি জ্বলালে নে
চাকি জ্বলালোঁ, চাকি জ্বলাই ভাল লাগিল। অঁ চ' প্ৰথম নেকি মন্দিৰটোত? প্ৰথম নহয়, হ'ল 3-4 বাৰ হ'ল। অঁ আৰু এতিয়া গামোচা বান্ধিব লাগিল আগত, গামোচা বান্ধো বুলি ভাবিছোঁ। সেইটো মেইন পৰ্ব আৰু ইয়াত ধন্যবাদ। ঠিক আছে, ধন্যবাদ। আৰু ডাঙৰ বলা মানুহ আৰু ইনকে লাইন পাতিব লাগিব আৰু আগত দেখি যাব লাগিব, তাত গামোচা বান্ধিব লাগিব। বলক তেতিয়াহ'লে আপোনালোকক দেখা আছে প্ৰচেছটো। আৰু এইফালে খুৰা কটা দি আছে, খুৰা কিবাকে দি দিব কথাটো বঢ়িয়াকৈ। বঢ়িয়া, ধন্যবাদ। আৰু মই নিৰ্মালি দিয়ক, এই খুৰা নিৰ্মালি দি আছে, ধন্যবাদ। 300 বছৰ হ'ল আপোনালোকৰ? অঁ চ' এতিয়া ভিতৰত যাই আছোঁ, বঢ়িয়াকৈ ইয়াত গামোচা বান্ধিম। আৰু চব গামোচা চাওক কিমান মানে বান্ধিছে, সকলোৰে এটা মানে আশা, এই আশাৰ কাৰণে ভোগেশ্বৰৰ ওচৰত মানে ইয়াত বান্ধিছে চব আপোনালোকে। আৰু আপোনালোকে য'ত ইচ্ছা বান্ধিব পাৰিব। আৰু চাওক আপোনালোকে এই গামোচাই গামোচা একদম ৰুমালৰ মাজত আছোঁ এতিয়া, একদম ৰুমাল গামোচাৰ মাজত আছোঁ এতিয়া। এটা বিশেষ মন্দিৰ, এটা বহুত জনা উজান ওলোৱাত আপোনাৰ ভোগেশ্বৰ মন্দিৰৰ ভিতৰত আছোঁ এতিয়া। লৈ ল'লোঁ গামোচা আৰু বান্ধিম এতিয়া মন্দিৰৰ ভিতৰত। আৰু এই গামোচাখনে আপোনাৰ মোৰ লগতে আপোনাৰ সকলোৰে মনৰ বাঞ্ছা পূৰণ হওক এই ভোগেশ্বৰে। খুৰা এইবাৰ কথা দিব, ভিডিঅ' কৰিছোঁ, ইউটিউবত যাব। খুৰা এইবাৰ দিব, খুৰা এইবাৰ দিব বঢ়িয়াকৈ, ধন্যবাদ। আৰু এইফালে মানে প্ৰসাদ বিতৰণ হৈ আছে ফ্ৰেণ্ডছ, আৰু ইয়াত মানে চব ল'লোঁ আপোনাৰ। আৰু ইয়াত ভোগ দি আছে, আৰু ভোগটো অলপ বঢ়িয়াকৈ খাই লওঁ। পুৰা দি দিয়ক, অঁ বঢ়িয়া। ইয়াতে বস্তু খাই লওঁ ফ্ৰেণ্ডছ। আৰু এইফালে আপোনাৰ মন্দিৰটো সেনেকৈ সোমাই গোটেইখিনি দৰ্শন কৰিলোঁ, আহি লাষ্ট টাইমত প্ৰসাদ বিতৰণ মানে এখিনি খালোঁ। আৰু বাইদেউ ডিউটি কৰিছে সুন্দৰকৈ। আৰু কেনে মানুহ হৈ আছে ভয়ানক লেভেলত, দাদা ভয়ানক লেভেলত মানুহ হৈছে। অঁ মোটামুটি 35,000 মানুহ। 35,000, অঁ অঁ বাইদেউ কিবা ক'ব নে কওক? মানে আপোনাৰ মানে যিহেতু এইবাৰ 300 বছৰ হ'ল, গতিকে বহুত পুৰণা মন্দিৰ আৰু একদম আহি ভাল লাগে। আৰু আপোনাৰ লাখ লাখ মানুহ হয়, আৰু সকলোৰে এটা ইচ্ছা, মনৰ ইচ্ছা মানে পূৰণ কৰিব কাৰণে গামোচা বান্ধে, ৰুমাল বান্ধে। গতিকে এই মন্দিৰৰ সেই বিশেষত্ব। আৰু বাকী আপোনালোকে মানুহ কেনেকৈ কণ্ট্ৰল কৰি আছে ইমান? অঁ অঁ বুজি নাপায়, তেনেকৈ কৰি আছে। আৰু এনেকৈ আপোনালোকৰ কামটো কৰি যাওক, সেয়া সেৱা কৰিলোঁ। আৰু এইবিলাক ৰিল বনাব মানে কৈছে আপোনাৰ, ৰিল বান্ধিব পাৰে। এয়া চাওক আপোনালোকে, মানে একদম মন্দিৰৰ পৰা ওলাই একদম মেলাৰ পিনে যাই আছোঁ। আৰু ইয়াত চাওক আপোনালোকে চাৰি পিনে আহিছে সকলোবোৰে, মানে আগত দেখিছে আপোনাৰ ফটো উঠিব পাৰে বঢ়িয়াকৈ। আৰু এইফালে যাই আছোঁ, ইয়াত মানে আপোনাৰ নানান ধৰণৰ খেলা আছে। আৰু যিবিলাক খেলা আপোনাৰ মানে এনজয়মেণ্ট খেলা আৰু সেয়া ফ্ৰেণ্ডছ। আৰু বাকী এতিয়া আপোনাৰ এইখানে যাই আছোঁ, আপোনাৰ কি কি দেখাব পাৰোঁ, দোকানবিলাক আছে। 300 বছৰ উপলক্ষে আপোনাৰ ইয়াত মানুহটো ঢেৰ মানুহ হৈছে, লাখ লাখ মানুহ এতিয়া ক'ব লাগিব। আৰু আপোনাৰ দোকানবিলাকো আছে, ইভাগে খাওঁ পিনি দোকান, কিবা দোকান। আৰু এনেকৈ চাওক এই প্ৰচুৰ চলি থাকে। ইয়াৰ কেইটামান মানে গিলাচ দিব, আৰু গিলাচ দি বলটো দি মাৰিব লাগে। গোটেইখিনি যদি মানে আপোনাৰ পৰি যায়, তেতিয়াহ'লে মুৰ্গী বা হাঁহ পায়, সেনেকুৱা। দাদা পালাক না আপুনি? নাই পোৱা। এই ভাগ্য লাগিব দেখোন ন, অঁ। আৰু এইফালে আপোনাৰ চব মণিহাৰী চনিহাৰী চব একদম মানে মিক্স আছে আপোনাৰ গোটেইখিনি। আৰু চব মানুহ চব ঢেৰ মানুহ হৈছে দিয়ক আজি। আৰু এই মানুহ আপোনাৰ 1 তাৰিখত আপোনাৰ বেছি হয়, য'ত মন্দিৰ আহিলে আপোনাৰ বহুত মানুহ হয়। বাকী এইজন মানুহ সিমান নাজানে, কিন্তু আজি কিন্তু ঢেৰ মানুহ হৈছে আপোনাৰ। আৰু এইফালে চব সৰু ছোৱালী 200 টকা আছে আপোনাৰ, অনলি 200 টকা, 150 টকা এনেকুৱা। আপোনাৰ যে কিবা খাবি নেকি? কিবা খাবি নেকি না বিলাও খাবি? অঁ ইয়াত খালে মানে ধূলা চোলা পৰি আছে না, চব বৰবাদ হৈ যায় না। তাকে আমি অলপ বেলেগতে চাইডত খাম মানে, এতিয়া মানে এই অস্থায়ী অকণমান নাখাওঁ আৰু। সেয়ে আৰু বাকী চাওক আপোনালোকে সৰু ছোৱালী এইগিলা, সৰু ছোৱালী নহয় ডাঙৰ মানুহ সকলোৱে খাব পাৰে। আৰু আনলিমিটেড বস্তু আছে। পাৰ্চেল কেনে লাগছে ভাই? ভাল লাগিছে, ধুনীয়া ধুনীয়া সুন্দৰী চব আছে না? আছে যদি কপালত আহি যাব তালত। লাষ্ট ফিনিচিঙত এটা কথা কওঁ আপোনালোকৰ, মিক্স মানে দোকানবিলাক আছে। তো এইফালে খাওয়াৰ দোকান আছে, সিভাগে মণিহাৰীৰ, আৰু সিভাগে কিবা কিনি চব দোকান আছে, ফুচকা ফুচকা চব মানে একেলগ আছে। আৰু গতিকে সেই কি দেখাই থাকিম আপোনালোকক। গতিকে ইয়াৰ পৰা যাওঁ, আপোনাক দূৰৰ পৰা ৰংগমঞ্চখন দেখাই আৰু কিবা কাৰণে লৈ ডাইৰেক্ট হোটেল খাম, মানে ষ্টাইল দোকানত খাই গুচি যাম আৰু।
চ' ভাল লাগিল আপোনালোকে আহিব আৰু ভোগেশ্বৰ মন্দিৰৰ ঠিক মানে ওচৰতে কমলাটেঙা আৰু ইয়াত দেখিছে বগৰী বিলাতী বগৰী এনেকৈ বেছি আছে আৰু চাইডে পিনে দোকান দাদা আপোনাক সুধিছোঁ কিমান মান দাম কমলাটেঙাৰ 100 টকা ডৰ্জন ডৰ্জন 100 আৰু বগৰী বগৰীটো 80 টকা 60 টকা অঁ মানে ভোগেশ্বৰ উৎসৱ আহিলে আপোনাৰ এই বস্তুটো আপুনি দেখিলে পাবই আৰু যিহেতু আজি আৰম্ভণি মানে আপোনাৰ 6 তাৰিখলৈকে আছে আহিব নিশ্চয় এখন কি ধুনীয়া কৰিছে যিহেতু এইবাৰ 300 বছৰ আৰু সেইখন ৰংগমঞ্চ এখন বহুত ধুনীয়া কৰিছে এইবাৰ আৰু ইয়াত জুবিন গাৰ্গ আছে আৰু যদি আপোনালোকে আহিব মানে বিচাৰে নিশ্চয় আহিব সিদিনা আৰু সিদিনা লাখ লাখ মানুহ হ'ব ইয়াত জুবিন গাৰ্গ যিহেতু আছে সকলোৰে মৰমৰ আহিব আপোনালোকে আৰু মানে আপোনাৰ যি মানে ভোগেশ্বৰ মন্দিৰৰ মাহাত্ম্য মানে কেনেকৈ কি হৈছে হয় মানে আৰু কিতাপখন বিক্ৰী কৰা হয় আপোনালোকে যদি আহি নিশ্চয় ইয়াত ক্ৰয় কৰি ল'ব আৰু ইয়াত যিহেতু টেনশ্যন নাই আপোনাৰ যদি অকস্মাত কিবা মানে অসুখ হৈ যায় ইয়াত মানে ডক্টৰো আছে আপোনাৰ তেনেকৈ চবখিনি আছে আৰু ইয়াত পানী চানী খাব পাৰিব ইয়াত মানে কাৰ্যালয় হয় আৰু আগত যাই আছোঁ যিটো মানে নদীটো এই নদীত মানে অলপমান দেখাইছোঁ আপোনালোকক এইফালে আপোনাৰ বেনাৰ এখন আছে যিখনত মানে দেখিছে আপোনালোকে জুবিন গাৰ্গ মৰ্মিতা মিত্ৰ দেৱা গীত আৰু আছে আপোনালোকে আহিব নিশ্চয় আৰু দেখাই দিছোঁ চাওক ইয়াৰ পৰা আৰম্ভণি হৈছে একদম শেষ হ'ব 6 মাঘত তো জুবিন দা আছে আপোনাৰ আৰু এইফালে দলংখন আৰু আপোনাৰ আগতে সাঁকো আছিলে এতিয়া পূৰা মেৰামতি হৈছে দলংখনৰ আৰু নদীটো এটি দেখিছে আপোনালোকে আৰু এনেকৈ আপোনাৰ এই চাইডে মানুহ যাব পাৰে সেই চাইডে যাব পাৰে আমাৰ গাড়ী চাড়ী এইবিলাক সেই চাইডে আছে চ' আমি সেই চাইডে যাম মানে আৰু দলঙৰ খেতি পাৰে আপোনাৰ মানে শিৱ মন্দিৰ আছে তাতে আপোনালোকে সেৱা কৰিব পাৰে ইয়াত আপোনাৰ গছবোৰত আপোনাক ধুনীয়াকৈ ৰং দিছে আৰু ইয়াত আপোনালোকে আহিলে ধুনীয়াকৈ ফটো উঠিব পাৰে ফ্ৰেণ্ডছ আৰু আমাৰ যিকেইটা আহিছোঁ আৰু চব ফটো উঠি আছে ইয়াত মই কেইটামান ফটো উঠি লওঁ আৰু আপোনাৰ ফটো উঠি ইয়াৰ পৰা যাওঁ চ' ফ্ৰেণ্ডছ আজি ভিডিঅ'টো মানে কেনেকুৱা পাইছে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেই কৰক আজি মানে ভোগেশ্বৰ মন্দিৰতে মানে শেষ কৰিলোঁ ভিডিঅ'টো চ' নেক্সট ব্লগত লগ পাম অসমবাসী চ' আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ আহিব এই মন্দিৰটোত আহি বেছি ভাল পাব আপোনালোকে চ' ধন্যবাদ আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক সকলোকে জনাই দিয়ক 300 বছৰ সম্পূৰ্ণ এটা মন্দিৰ আজি দৰ্শন কৰিলোঁ ভাল লাগিল চ' আহিব আপোনালোকে ধন্যবাদ অসমবাসী বাই বাই টাটা